নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ৰাইজৰ ন লগোৱা আছে। আহকচোন আমি সকলোৱে মিলি ন লগোৱাত কিদৰে পালন কৰিলোঁ চাওঁ। এয়া দেখিছে আমি সকলোৱে কলপাত কাটিবলৈ আহিছোঁ। আজি মামা মটৰমাহানি গৰুপাল পৰিছে। এয়া আজি ৰাইজৰ নখোৱা আছে, সেইকাৰণে ৰাইজে কলপাত কাটিছে। সকলোৱে একেলগে মিলি এসাঁজ খাবলৈ ওলাইছে। এয়া আমি ভেলাঘৰ বাকৰিতে আজি খানা আয়োজন কৰিছে। খোল ধুই আছে। এয়া মিউজিক চিষ্টেমত আমাৰ সন্তোষমা আছে। এয়া ককা খানা বনোৱা লাগি আছে। এয়া ভিডিঅ' এটা কৰি আছোঁ। এয়া দেখিছে মামীহঁতে পাচলি কাটি আছে। এয়া আমাৰ আইতাহঁত বহি আছে। এয়া ককাই অকলে ৰান্ধি আছে। এয়া আমাৰ নামঘৰ বনাই আছে, অৰ্ধনিৰ্মিত অৱস্থাত আছে। আধা এতিয়াও বনাবলৈ আছে, সম্পূৰ্ণ কাম হোৱাগৈ নাই। আমি আহি আছোঁ এতিয়া কলপাত কাটিবলৈ। কাটি আছোঁ আৰু কলপাত। এয়া কলপাত আনিছে। এয়া খোল বনাই আছে। আৰু এতিয়া আমি কলপাত কাটিবলৈ আহিছোঁ। এয়া চাহপানী আনিছে ৰাইজলৈ। এয়া ৰাইজ কলপাত কটা লাগি আছে। এয়া তাৰ মাজতে আহি পেলাই আমাৰ মৰম লগা মানুহ মতা শালিকা এটা আহি ওলালেহি। এয়া দেখিছে এইটো পোহনীয়া শালিকা। ই সকলোকে মাতবোল কৰে। এতিয়া অলপ ভয় খাইছে যিহেতু মানুহ সৰহ দেখি। ই সকলোকে ভালদৰে মাতবোল কৰিব জানে। ইয়াক আমি মৰমতে কুকুৰ বুলি মাতোঁ। যিটোকে কওঁ সি সেইটো প্ৰায় ভালদৰে বুজি পায় আৰু দেই। এয়া দেখিছে সকলো নিজে নিজে ব্যস্ত হৈ আছে, নানা ধৰণৰ কথা বতৰা পাতি আছে। এয়া খাব হৈছে আৰু অলপ সময় বাকী। সকলো আহি এজন এজনকৈ গোট খাইছেহি আৰু এয়া দেখিছে আমি খাবলৈ বহিছোঁ। সকলো খাবলৈ একেলগে মিলা প্ৰীতিৰে বহিছোঁ। গাঁৱৰ ডেকা বুঢ়া সৰু ডাঙৰ সকলো মিলি একেলগে আজি ন লগোৱা উৎসৱত একেলগে এসাঁজ খাওঁ বুলি বহিছোঁ।
এই গিলাচটো লৈ যা এইফালে কোন কাহিনীটো তই এইফালে থবি ছোৱালীয়ে ফটো এতিয়া পেলাই দিব তাই খাবলৈ বিচাৰিলেহে দিবি এইফালে সেয়া ভাত দি গৈছে ভাবিলোঁ আপোনালোককো ভিডিঅ'টো অলপ দেখুৱাওঁ আৰু ভিডিঅ'টো ইউটিউবতে সাঁচি থওঁ বুলি ভিডিঅ' কৰি ৰাখিলোঁ গৈছোঁ চব বেমাৰ লগাই দে মোবাইলটো কেমেৰাটো খুৱাই দে আকৌ আৰু এয়া আশীৰ্বাদ প্ৰদান কৰি আছে তাৰ পাছতে সকলোৱে খাব আৰু প্ৰথমতে খোৱাৰ আগতে এটা আশীষ লৈ লৈছে সকলোৱে আৰু এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ